you thought you could get away, but you never gonna get away. Yelling you can break me and break me and take me and break me and never gonna get away. No, coming with the yell, coming with the yell, coming with the chain, coming with the yell. हे सारा दुनिया एक शिवाजी दा हे भाई लोआ ताना ना ना भाई लोआ ए 1 टका दिया ना हम तो 1 रुपये से जिंदगी का शुरुआत करता हूँ भाई लोआ पैसा दिया कमीशन লাগিব মোক कमीशन লাগিব দাদা বহিছা বহিছো তাকে কখন কি হয় গাঁৱৰ ৰাস্তাটো ইমান বেয়া পা মানুহ আহিব পোৱা নাই তাকে এপাক মই লক্ষ্য কৰিছো তাকে এপাক কি হৈছে আমাৰ গাড়ী বাইক চাই গাড়ী এখন যাব নোৱাৰে কি বাৰ ৰাস্তাটো ঠিকাদাৰ নামটো কি কওঁ কেলা শিৱাজী ঠিকাদাৰ শিৱাজী হয় আহা তাক এশাকা দিব লাগিব সি পইচা মাৰিলে কেলা ৰাস্তা বনাই নাই ৰাস্তা লাগিব আমাৰ সি ধনী হৈ গ'ল বে ধনী তাক কিন্তু একচাত লগাব লাগিব কাৰণ সি ৰাস্তা ভাল কৰিব লাগে বুলি ধনী হৈ টকা মাৰিলে সি বে তাক যদি খেকা নিদিওঁ সি আকৌ সেনেকুৱা বেলেগ জেগাত কৰিব বে কেলা हाँ शिवाजी कल रात पलते की दुकान में चोरी हो गया पता नहीं कैसे हुआ ये शिवाजी है शिवाजी भी हो सकता है क्या हाँ इसने रोड क्या रोड को अच्छे से नहीं किया और हमारा देश में क्या करा है ऐसे लुटेरे के साथ ही हमारा देश बर्बाद हो जा रहा है साला हरामखोर साला है जब वो आएगा ना हमारा गांव में ऐसे मारूंगा साले को हड्डी पसली एक कर दूंगा साला हरामखोर না 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 কন্ট্রাক্টৰ কাম আছে আছে ও কচু হে নহয় শিৱাজী বেগ আসাম হা হে নহয় হা কৈ সিফালে মোৰ বৰ মনত পৰিছে নহয় তাইলে দিব নেকি এৰাতিৰ কাৰণে এৰাতি চালা 9834569880 কচু বৰ ভাল লাগিছে ধনী হে কচুনি চাল্লা এজন অসমীয়া হৈ ঠিকাদাৰ হৈছো তহঁতক বাংলাদেশী ঠিকাদাৰ লাগে নেকি কামটো মই ভালেই কৰিছো ন মই খাটি অসমীয়া ভাই খাটি অসমীয়া অসমৰ হাজাৰটা ঠিকাদাৰ আছে সকলো বাঙালী হয় মই খাটি অসমীয়া তাতো তহঁতৰ আপত্তি না শিৱাজী বেগ আসাম হা लग करीबा बिसारी तो आजा मेरे गली में आजा शिवाजी तू कहाँ पर है तेरा गली में जा रहा हूँ अभी मैं मेरे दोस्तों के साथ ओके जो काम है बता देना और जो करना है आज ही फैसला करना पड़ेगा समझा और ज्यादा किया ना तुम्हें पर तब काटूंगा साला हरामखोर समझा ओके तेरा गोली कहाँ पर है बता अच्छी तरह से देना भाईलुआ इधर से भाईलुआ ए मेरा टकला मत करना टकला
গাঁৱৰ ৰাস্তাটো টকা মাৰি কিনে এজন অসমীয়া হয় মই ঠিকাদাৰ মই অসমীয়া টেষ্ট মই কেতিয়াও নাখাওঁ মই বাংলাদেশীৰ মিয়া নহয় গম পাইছো তই অসমীয়া তই এই ৰাস্তাটো এটা কৌশল যে বানপানী নহয় মানুহ কেতিয়া 1 নম্বৰ দুখ চৰকাৰ তই মোৰ লগত তৰ্কাতৰ্কি কৰিব আহিছ নি নাই অহা নাই মই বুজাবলৈ আহিছো ভাই আমাক মাৰি দিওঁ চাল্লা তই গুণ্ডা লৈ আহিছ মই ভয় নকৰো কাৰণ মই নিজৰ তেজক পানী কৰি মই ৰাস্তা বনাইছো হয় নেকি? মই অসমীয়া মানুহ হয় মই অসমীয়া তই অসমীয়া হয় কিন্তু তই এই ৰাস্তা কি কৰিলি বে এই যে পানী পানী এই তই মোক মাৰিব আহিছ নি তই মোক মাৰিব আহিছ নেকি মাৰিব অহা নাই তোক বুজাবলৈ আহিছো বে তোক মাৰিবলৈ অহা নাই বুজাবলৈ আহিছো বে চাহ ভাই লোৱা হওক তহঁতি অসমীয়া হয় অসমত যেতিয়া এজন অসমীয়া ঠিকাদাৰ থাকে তহঁতি যেতিয়া পইচা খাব নোৱাৰ ন তেতিয়া তহঁতি হাতে কামে লাগি সেই ঠিকাদাৰজনক বদলি কৰাৰ ব্যৱস্থা কৰ যেতিয়া এই বাংলাদেশৰ মিয়া আহি পিনি ইয়াত যেতিয়া ঠিকাদাৰ কৰিব যেতিয়া তহঁতৰ হাতৰ জেপত পইচা সোমাব তেতিয়া আমি বা হাত জোকাৰিবি কৃষ্ণ কৰিবি সিহঁতক চাল্লা অসমীয়া মানুহ হয় অসমীয়া মানুহক জীয়াই জীয়াই খাবলৈ অহা তহঁতৰ নিচিনা মই কুকুৰ দেখা নাই দুখ লাগে কেতিয়াবা তহঁতি দেখিছই সেই ৰাস্তাটো মই ভালকে বনাইছো যিমান পাৰো সিমান চেণ্ডিকেবল পেলাইছো যিমান পাৰো বালি পেলাইছো তহঁতি কিন্তু মুখে নামাত যেতিয়া সেই মিঠালী মানুহৰ ঠিকাদাৰ আহিব তেতিয়া তহঁতি হাঁহি মুখে সকলো আমাৰে বুলি তহঁতি ল'ব তেতিয়া সিহঁতৰ জেপত পইচা সোমাব তহঁতৰ নিচিনা হালাল হাৰামী পৃথিৱীত নাই তহঁতি অকল নিজৰ স্বাৰ্থ অসমীয়া মানুহৰ এটাই ভুল হৈছে সেইটো হৈছে স্বাৰ্থৰ কাৰণে নিজক নিজৰ ভাইক কাটিব পাৰে নিজৰ মাটিৰ কাৰণে নিজে ভাই অৰিয়া অৰি লাগে সেইটো নুবুজ তহঁতি আজি বুজ আজি হৃদয়ংগ কৰিব শিক তহঁতি জয় অসম বেয়া নাপাব কিবা যদি ভুল হৈছে আমাক ক্ষমা কৰিব